কোৱা হয় যে লাৰ্ণিং ইজ দ্য ফাৰ্ষ্ট ষ্টেপ অফ আৰ্নিং। ধনী আৰু সফল ব্যক্তিসকলৰ এইটো এটা গল্ডেন ৰুল। আমি সাধাৰণতে ভাবোঁ যে ধনী হোৱাৰ কিবা ছিক্ৰেট ফৰ্মুলা আছে, কিবা চাগে ৰকেট ছায়েন্স আছে, চাগে কিবা আছে শ্বৰ্টকাট, কিন্তু সম্পূৰ্ণ ভুল। হেল্ল' ফিউচাৰ বিলিয়নাৰ্ছ, ৱেলকাম টু ভিক্টৰী এম্পায়াৰ, য'ত আমি একোট হৈছোঁ ইনস্পায়াৰ হ'বলৈ আৰু অভাৱেৰে পূৰ্ণ জীৱনক বিদায় দিবলৈ। আহক আজি সফল ব্যক্তিসকলৰ 3টা ছাকচেছ প্ৰিন্সিপাল আলোচনা কৰোঁ হওক। ৱৰ্ল্ডছ গ্ৰেটেষ্ট মাল্টিমিলিয়নাৰ ইনভেষ্টাৰ ফিলেন্থ্ৰপিষ্ট ৱাৰেন বাফেটে আজি 91 বছৰ বয়সতো প্ৰত্যেক দিনে 500 পৃষ্ঠাকৈ পঢ়ে আৰু নিজকে নিজে এডুকেটেড এণ্ড নলেজেবল কৰি ৰাখি আহিছে। এভৰিডে নিজকে ইম্প্ৰুভ এণ্ড বেটাৰ কৰি আছে। আমি যদি চাওঁ 80% মিলিয়নাৰ আৰু বিলিয়নাৰসকলে নিজকে বেছি জ্ঞানী আৰু নিজৰ ফিল্ডৰ মাষ্টাৰ বনিবলৈ অন দ্য এভাৰেজ প্ৰতিটো মাহত 4খনকৈ কিতাপ পঢ়ে। উদাহৰণস্বৰূপে নিউয়ৰ্ক টাইমছ বেষ্ট চেলিং অথৰ ৰবিন শৰ্মা, ৰবাৰ্ট টি কিয়ছাকি, বিল গেটছ, টেলিভিজন হোষ্ট এণ্ড বিজনেছ ৱুমেন অপৰা উইনফ্ৰী ইত্যাদি। বিজনেছ হোক, ফাইনেন্স হোক, পাৰ্চনেলিটি ডেভেলপমেণ্ট বা বায়'গ্ৰাফি হোক। আজি আমাৰ বহুত অসমৰ মানুহক কি কিতাপ পঢ়ি পাইছা বুলি সুধিলে মুখত মাত্ৰ দুটাই নাম, অসীমত যাৰ হেৰাল সীমা আৰু মামৰে ধৰা তৰোৱাল। কিন্তু ইমানখিনি যথেষ্টনে? আমি সাহিত্য পঢ়িছোঁ, মনটো ভাল লাগিছে, উপন্যাস বা ৰোমেণ্টিক কবিতা পঢ়িছোঁ, ভেৰি গুড। মই এইবোৰ কিতাপক বেয়া বা ইউজলেছ বুলি ক'ব যোৱা নাই। এইবোৰ মোৰো প্ৰিয় উপন্যাস, মই বহুত ভাল পাওঁ আৰু কেইবাবাৰো পঢ়িছোঁ। মনটো আনন্দ আৰু প্ৰেমেৰে ভৰি পৰে। চন্দন আৰু গৌৰীৰ প্ৰেম কাহিনী, খেলমাটিৰ মহৰ যুঁজ, আহ। কিন্তু নিজৰ আৰ্থিক পৰিস্থিতি সলনি কৰিবলৈ এইবোৰ কিতাপে আপোনাৰ সহায় নকৰে। তাৰ বাবে আপুনি আৰ্থিক দিশৰ লগত জড়িত থকা কিতাপ পঢ়িব লাগিব, ৰিচাৰ্চ কৰিব লাগিব, শ্বৰ্ট টাৰ্ম আৰু লং টাৰ্ম আপোনাৰ গ'ল হ'ব লাগিব, প্লেনিং কৰিব লাগিব। প্ৰথম অৱস্থাত এইবোৰ ষ্টেপ আপোনাক কঠিন লাগিব, কামবোৰ কৰি এলাহ লাগিব, যিটো স্বাভাৱিক। ত্যাগ দিব মন যাব, আপুনি ভাগৰি পৰিব, কিন্তু সত্ত্বেও আপুনি আকৌ ৰিচাৰ্জ হৈ জীৱনৰ উখুৰা মুখুৰা পথবোৰ সমান কৰিবলৈ আপুনি ৰেডি হ'ব লাগিব। আপোনাৰ সুবিধাৰ কাৰণে মই ছাজেষ্ট কৰোঁ কেইখনমান কিতাপ, যিবোৰ কিতাপে আপোনাক উন্নত কৰিব আৰু ধনী হোৱাৰ পথ দেখুৱাব, লগতে গাইড কৰিব সফলতাৰে পৰিপূৰ্ণ জীৱন উপভোগ কৰিবলৈ। এমাজনত ইংলিছ আৰু হিন্দী দুয়োটা ভাষাতে উপলব্ধ আছে, লিংক ডিছক্ৰিপশ্যনত আছে, আপুনি পাৰ্চেছ কৰিব পাৰে। ৰিচ ডেড পুৰ ডেড, থিংক এণ্ড গ্ৰ' ৰিচ, ছিক্ৰেটছ অফ দ্য মিলিয়নাৰ মাইণ্ড, 1910 চনতে প্ৰকাশ হোৱা বেষ্ট চেলিং বুক দ্য চায়েন্স অফ গেটিং ৰিচ, দ্য মংক হু চ'ল্ড হিজ ফেৰাৰী, দ্য 7 হেবিটছ অফ হাইলি এফেক্টিভ পিপল, দ্য ৰিচেষ্ট মেন ইন বেবিলন। আৰু কিছুমান চ'ৰ্চেছ আছে যাৰ যোগেদি আপুনি ঢেৰ নলেজ গেইন কৰিব পাৰিব, যেনে ইউটিউব ভিডিঅ'জ, ৱেবছাইটছ, পডকাষ্ট, অডিঅ' বুক, ফ্ৰী বা প্ৰিমিয়াম মেম্বাৰশ্বিপৰ অনলাইন কৰ্চেছ এণ্ড মেনি মোৰ। লাৰ্ণিঙে আপোনাৰ বাবে বন্ধ হৈ থকা ৰাস্তাবোৰ খুলিব, আপোনাৰ মগজুৰ দ্ৰুত গতিৰে বিকাশ হ'ব, আপুনি নজনা মহৎ আৰু অগম্য কথাবোৰ জানিব, আৰু বিশেষকৈ আপুনি লিখকসকলৰ অভিজ্ঞতা বিনামূলীয়াকৈ পাব, উইদাউট এনি হিউজ ইনভেষ্টমেণ্ট, ফ্ৰী অফ কষ্ট। ছেকেণ্ড এণ্ড মষ্ট ইম্পৰ্টেণ্ট ছাকচেছ প্ৰিন্সিপালটো হ'ল ডিচিপ্লিন। জীৱনত ডিচিপ্লিন হ'বলৈ শিকাটো নিতান্তই আৱশ্যক। ফৰ্মাৰ ইণ্ডিয়ান ক্ৰিকেট টীমৰ প্লেয়াৰ আৰু সকলোৰে প্ৰিয় শচীন তেণ্ডুলকাৰৰ তেওঁৰ কেৰিয়াৰৰ আৰম্ভণিৰ পৰা আজি পৰ্যন্ত প্ৰত্যেক দিনে তেওঁ ফিল্ডত প্ৰেক্টিছ কৰি আহি আছে, এটা দিনো বাদ নিদিয়াকৈ। ফেমাছ এণ্ড ৰিচ ইউটিউবাৰ গৌৰৱ চৌধুৰী, যাক আমি টেকনিকেল গুৰুজীৰ নামেৰে চিনি পাওঁ, তেওঁ প্ৰত্যেক দিনে দুটাকৈ ভিডিঅ' ইউটিউবত আপলোড কৰি আহি আছে কেইবা বছৰৰ পৰা। এইটো এটা ডিচিপ্লিন তেওঁ মেইনটেইন কৰি আহিছে আৰু তেওঁৰ সফলতাৰ এইটোৱে ডাঙৰ কাৰণ। ডিচিপ্লিনে আপোনাৰ জীৱনক এটা নতুন ৰাস্তা প্ৰদান কৰে, আপোনাৰ অস্থিৰ আৰু কোলাহলপূৰ্ণ জীৱনক নতুন গতি দিয়ে। ডিচিপ্লিনৰ ওপৰত ডিটেইলছ ভিডিঅ' যদি বিচাৰে কমেণ্ট কৰক, আমি লৈ আহিম আপোনাৰ বাবে ডিপ ৰিচাৰ্চ কৰি। নম্বৰ 3 ছাকচেছ প্ৰিন্সিপালটো হৈছে ছাকচেছফুল পিপল নেভাৰ গিভ আপ। আমি ভাবোঁ যে সফল আৰু ধনী ব্যক্তিসকলৰ লগত কেতিয়াও শেষ নোহোৱা অনন্ত শক্তি থাকে, কিন্তু এটা কথা মনত ৰাখিব, তেওঁলোকো মানুহ হয় আৰু ঢেৰ কাম কৰিলে তেওঁলোকৰো ভাগৰ লাগে, আমনি লাগে, টোপনি ধৰে, মনটো অৱশ হৈ পৰে আৰু এটা সময়ত ইৰিটেট হৈ পৰে। কিন্তু সফল আৰু অসফল মানুহৰ মাজত এটা বহুত ডাঙৰ ডিফাৰেঞ্চ আছে, ছাকচেছফুল পিপল নেভাৰ গিভ আপ। তেওঁলোকে যিমান দূৰ যাবলগীয়া থাকিলেও ৰখি নাযায়, ভাগৰুৱা হ'লেও অলপ ৰখি আকৌ আগলৈ আগবাঢ়ে, কিন্তু কেতিয়াও থমকি নৰয়। আপোনাৰ পৰা এতিয়া বিদায় ল'বৰ সময় হ'লহি। আশা কৰোঁ গল্ডেন ৰুলছবোৰ আপোনাৰ জীৱনত ইমপ্লিমেণ্ট কৰিব আৰু এদিন মনে বিচৰা সফলতাৰ শিখৰত আপুনি থিয় হ'বহি। আমাৰ কষ্টক সঁহাৰি জনাবলৈ আৰু উৎসাহ বঢ়াবলৈ লাইক আৰু ছাবস্ক্ৰাইব কৰিব। আকৌ লগ পোৱাৰ আশাৰে ধন্যবাদ।